ছবিখনৰ নাম হ'ল জিয়া আৰু বৰ ইণ্টাৰেষ্টিং ছবি এনেকুৱা ছবিবোৰ চাব চব ছবি একেবাৰে পাহাৰত উঠি নাযায় কিছুমান ছবি নদীয়েও যায় এইখন ছবি তেনেকুৱা যেন লাগিছে মোৰ গতিকে শৰ্মিষ্ঠাৰ মুখেৰে কিবা এটা শুনো কোৱাচোন গীতটোতো বৰ ধুনীয়া মোৰ গাই ভাল লাগে প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ সকলোকে আৰু থেংক ইউ ছ' মাছ পাপন দা এই সুযোগতে আপোনালোকক ক'ব খুজিছোঁ পাপনে অলৰেডি ক'লেই জিয়া চিনেমাখনৰ নাম 17 তাৰিখে 17 মে'ত ৰিলিজ হ'ব তো আপোনালোকৰ বেছি সময় নলওঁ মই জাষ্ট এই কথাটো ক'বৰ কাৰণে আমি আহিছোঁ ইয়ালৈ গতিকে আপোনালোক ছবিগৃহলৈ আহিব আৰু এই চিনেমাখন যাতে চায় এনেই কিবা প্ৰথমতে এটা কথা ক'ব খুজিছোঁ ইমান ধুনীয়াকৈ সুৰ তালত গোৱা অডিয়েঞ্চ মই জীৱনত প্ৰথমবাৰ দেখিছোঁ চ' ইমান ৱেল কালচাৰ্ড ভদ্ৰ অমায়িক শিষ্টাচাৰী অডিয়েঞ্চক আমাৰ ফিল্ম যেতিয়া ৰিলিজ হয় যদি আমি ছবিগৃহত চাবলৈ দেখা পাওঁ আপোনালোকক খুবেই ভাল লাগিব গতিকে সকলোকে আমন্ত্ৰণ জনাইছোঁ মে' 17 তাৰিখে চাবলৈ আহিব জিয়া ধন্যবাদ দুজন ভদ্ৰলোক কাৰণে বেছি কথা কোৱা নাই নেনে মানে কিছুমান মানুহে মাইকটো পালে নেৰে দে আৰ বিহাইণ্ড দ্য কেমেৰা মানুহটো গতিকে তেওঁলোকে কামখিনি আচল কামখিনি কৰে কেমেৰাৰ আগত থকাখিনি বহুত কথা কয় আমাৰ নিচিনা গতিকে জিয়া মনত ৰাখিব 17 তাৰিখে বৰ ধুনীয়া মে' মাহৰ ধুনীয়া ছবি ধুনীয়া গীত এনেকুৱা ছবিবোৰ চাব আৰু য'ত অন্তৰখন চুই যোৱা ছবি হয় গতিকে এনিৱে যিটো কথা কৈছে মই অলছ' এগ্ৰি বিউটিফুল অডিয়েঞ্চ লাইক ছুপাৰ ইন টিউন এণ্ড বিট এভৰিথিং এনকেদি মোকো এটা ৰোল লাগে কিন্তু এখন ছবি সৰুকেইটা এক্টিং কিবা দিবা ড্ৰাইভাৰ চাইভাৰ ৰোল এটা ডেফিনেটলি আপুনিতো আগতে কাৰাটে টাইকোণ্ডো কিবা কৰিছিলেই চাগে কোনোবাই কোৱা মনত পৰিছে কৈছিলোঁ আগতে আমি সৰু থাকোঁতে ফাইল আছিলে মানে মাৰপিট কৰি থাকে যে আমাৰ মানুহবিলাকে আমি কাৰাটে শিকিছিলোঁ আৰু ড্ৰাইভাৰ মানে ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন ইন লাইফ কাৰণ কি কৃষ্ণৰ ড্ৰাইভাৰ আছিলে অৰ্জুন গতিকে এটা ড্ৰাইভাৰ দিলেও মই ভাল পাওঁ মোক দিয়ে বাট প্লিজ ৰিমেম্বাৰ এণ্ড বিগ ৰাউণ্ড অফ এপ্লজ ফৰ কেনি হি ইজ ডান ছ' মাছ ফৰ আমাৰ চিনেমাটো টিকিট দিয়ে থেংক ইউ ছ' মাছ এণ্ড শৰ্মিষ্ঠা অফ কৰ্চ থেংক ইউ মা দেউতাৰ পুৰণা এটা গীত ডুৱেট এটা গাব কৈছোঁ এই লগত কৃতিকাৰ লগত প্ৰভাত শৰ্মাৰ সুৰ বৰ ধুনীয়া গীত শেষৰ মহন্তত লিখা